নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো যাতে ভালে আছে। আৰু মই জোনালী বড়ো অন্য এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। এতিয়া মই বাচন ধুই আছোঁ আৰু এগাল বাচন ওলাইছে আজি। ৰাতি বাচনখিনি মই ধুওৱা নাছিলোঁ যে সেইকাৰণে, আৰু ৰাতিপুৱাৰ চাহ খোৱা নাস্তা খোৱা সেইখিনিও জমা হৈ গ'ল। আৰু কি হয়, ৰাতি বাচন ধুই নথ'লে ইমান বাচন হৈ যায়। আৰু কেতিয়াবা টাইম পালে মই ধুয়ে থৈ দিওঁ বাচন, আৰু সদায়তো টাইম নাপাওঁ ৰাতি বাচন ধুবৰ কাৰণে। আৰু কেতিয়াবা যেতিয়া টাইম পাওঁ তেতিয়া মই ধুয়ে থৈ দিওঁ, তেতিয়া অকণমান কমি থাকে বাচনবোৰ। এতিয়া বাচনখিনি মই ধুই লওঁ। বৰ্তমান মানসে শুই আছে, সি যিমান দেৰি শুই মোৰ কাৰণে সিমানেই ভাল, মোৰ কাম হ'ব। বৰ্তমান শুই আছে এতিয়া। বন্ধু বান্ধৱীসকল, বাচন ধোৱা হৈ গ'ল আৰু ইটো ৰুমত আহিলোঁ এতিয়া বিচনাখন ঠিক কৰিবৰ কাৰণে। বিচনাখন মই উঠোৱা নাছিলোঁ, আৰু যেতিয়ালৈকে আমাৰ বিচনাখন ঠিক নহয় বা চাফা নকৰোঁ তেতিয়ালৈকে আমাৰ ঘৰটো একদম লেতেৰা হেন লাগে। আৰু চাবচোন, বিচনাখন যেতিয়া আমি চিজিল কৰোঁ, ঠিক ঠাক কৰি ৰাখোঁ, তেতিয়া ইমান ধুনীয়া লাগে ঘৰটো আৰু চাফা লাগে। ইফালে কাপোৰ কেইটামান আছিল, এইখিনি জাপি ল'লোঁ। আৰু এইবোৰ হৈছে পানী খোৱা বটল। আমাৰ গিলাচত পানী নাখায় যে, ভাত খোৱা টাইমত সদায় বটলত পানী লৈ খাব। একেলগে বোলো এইখিনি চাফা কৰি লৈ যাওঁ। আৰু ঘৰৰ কামখিনি অকলে কৰিব লাগে যে, আৰু চিজিলখিনিও অকলে কৰিব লাগে। এতিয়া মই ধুনীয়াকৈ এইখিনি থৈ আহিম পাকঘৰত, আৰু ঘৰটো সাৰি ল'ম। আৰু যিমান পাৰোঁ সোনকালে কৰিম, আৰু বেলেগ দিনা সময় নাপাওঁ চুকে কোণে সাৰিবৰ কাৰণে। আজি মই ধুনীয়াকৈ তলে বিচনা তল চল গোটেই সাৰি লৈছোঁ। একেলগে ধূলিখিনিও চাফা কৰি ল'লোঁ টেবুলত। বন্ধু বান্ধৱীসকল, অকল মই ঘৰ মুচিবলৈ আছে। এতিয়া মই অকণমান ডেটল দি দিছোঁ, আৰু মই ফেনাইলতকৈ মই ডেটলটো বেছি ভাল পাওঁ। এতিয়া মই ফেনখন অলপ চলাই লৈছোঁ আৰু চেয়াৰখন অলপ টানি লৈছোঁ, যাতে কণাখিনি অলপ মুচিবলৈ কাৰণে ভাল হয়। বেলেগ দিনা খুব দৌৰি কামখিনি কৰি থৈ দিওঁ। আজি অকণ সময় পাইছোঁ ঘৰটো চাফা কৰিবৰ কাৰণে, সেইকাৰণে গোটেই চুকে কোণে গোটেই চাফা কৰি লৈ আহিছোঁ। আৰু আজি বিচনা তলখনো খুব ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু সদায় আমাৰ ঘৰটো এনেকৈ চাফা হৈ থাকিলে খুব ভাল লাগে। আৰু মই ইফালে গড্ৰেজৰ আৰু বিচনাৰ ছাইডখিনিও মুচি লৈ আহিলোঁ। এতিয়া মোৰ ঘৰ মোচা হ'বই, আৰু মোৰ হৈ গ'ল। এতিয়া বিচনা চিচনা গোটেই আপোনাক দেখুৱালোঁ। বন্ধু বান্ধৱীসকল, এতিয়া গা চা ধুই পূৰা আজৰি হ'লোঁ। আৰু এতিয়া মই গৈ আছোঁ পাকঘৰত ভাত বনাবলৈ কাৰণে। আৰু মানুহে শুইয়ে আছে এতিয়াও, আৰু মাজতে উঠিছিলে, তাক মই আকৌ শুৱাই থৈ দিলোঁ। আৰু ইফালে দেখিছেনে, মাছ আনি থৈ দিছে। এতিয়া মই মাছখিনি ধুনীয়াকৈ ধুই ল'ম। আৰু ইমান ধুনীয়া মাছখিনি, পূৰা তাজা একদম ফ্ৰেছ মাছ হয়। আৰু ৰাতিপুৱা ইয়াতে খুব ধুনীয়া মাছ ওলায়, লোকেল মাছ। আৰু ইয়াত দেখিছেনে, ভকুৱা হয়। আৰু চব্জি বেলেগ একোৱেই নাই আজি বনাবৰ কাৰণে। ভাবিলোঁ স্কোৱাছ দুটা আছে, সেইখিনি দিয়ে বনাম। আৰু ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া চব্জিখিনি। আৰু ইফালে মই বহাব আৰম্ভ কৰিলোঁৱে, বনাই আছোঁ এতিয়া। চব্জিখনত অকণমান হালধি দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনিও ভাজি ল'ম এতিয়া। আৰু চব্জিখন বেছি মই জোল নকৰোঁ, থুপথুপীয়াকৈ বনাম মাছৰ লগত এখন। আৰু এতিয়া মই ভিডিঅ'টো এইখিনিতে সামৰোঁ। বাই বাই।